মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে পৰীক্ষাত আহিব পৰা কেইটামান বিপৰীত শব্দ লৈ আহিছোঁ। গৃহস্থী, সন্ন্যাসী, গভীৰ, তৰাং বা অগভীৰ, আদৰ, অনাদৰ, জাগৰণ, নিদ্ৰা, উত্থান, পতন, চৰম, নৰম, চহকী, দুখীয়া, গোপন, প্ৰকাশ, গুচৰীয়া, পদকীয়া, আছামী, ফৰিয়াদী, বিধি, অবিধি বা নিষেধ, বিৰহ, মিলন, অনুগ্ৰহ, নিগ্ৰহ, অনুকূল, প্ৰতিকূল, ইহলোক, পৰলোক, ন্যায়, অন্যায়, পণ্ডিত, মূৰ্খ, বিফলতা, সফলতা, বাজ, ভিতৰ, বিনয়, গৰ্ব, উৰ্বৰ, অনুৰ্বৰ, উচিত, অনুচিত, উৎকৃষ্ট, নিকৃষ্ট, উপকাৰ, অপকাৰ, উচ্চ, নীচ, আস্থা, অনাস্থা, আদান প্ৰদান, আবাহন, বিসৰ্জন, ইচ্ছা, অনিচ্ছা, আকৰ্ষণ, বিকৰ্ষণ, আবিৰ্ভাৱ, তিৰোভাৱ বা অন্তৰ্ধান, আদি, অন্ত বা শেষ, দীঘল, চুটি, নতুন, পুৰণি, নিৰ্মল, মলিন, অলপ, বেছি, অমৃত, গৰল, গ্ৰহণ, বৰ্জন, উত্তম, অধম, কৃতজ্ঞ, অকৃতজ্ঞ বা কৃতঘ্ন, খাল, বাম, ভীৰু, নিৰ্ভীক বা সাহসী, পাতল, ডাঠ বা গধুৰ, বিপদ, সম্পদ, বিস্তৃত, সংক্ষিপ্ত, দীৰ্ঘ, হ্ৰস্ব, দেৱতা, অসুৰ, বিশ্বাসী, বিশ্বাসঘাতক, গুৰু, শিষ্য, দ্ৰুত, মন্থৰ, দ, বাম, দাতা, কৃপণ, জমা, খৰচ, জন্ম, মৃত্যু, জীৱন, মৰণ, কোমল, কঠিন, নিৰাকাৰ, সাকাৰ, আৰোহণ, অৱৰোহণ, আগমন, প্ৰত্যাগমন, আশীৰ্বাদ, অভিশাপ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।